কেনেকুৱা কি খবৰ ভালে আছে চাগে নিশ্চয় কৰোনা সময় ভালকে থাকিব পুৰা সেফ থাকিব মইতো আজিকালি জিপিক ওলাই যাবলৈ নিদিয়া হৈছো কিন্তু কি কৰিব সৰু ল'ৰা-ছোৱালী কথা ক'লে নুশুনে তথাপিতো যিমান দূৰ পাৰো ঘৰৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছো এতিয়া সময় হৈ গৈছে 10টা বাজিলে আজি মানে কি হ'ল আজি মোৰ ৰেকৰ্ড মই ইমান দেৰিকৈ উঠা মানে ৰাতিপুৱা সময়ত ইমানে বৰষুণ পৰি আছিলে বৰষুণ পৰি থকাৰ কাৰণে মানে শুই ইমানে ভাল লাগিলে মই উঠিবলৈ বিচাৰো আকৌ টোপনি আহে উঠিবলৈ বিচাৰো আকৌ টোপনি আহে এনেকৈ কওঁতে দেৰি হৈ গ'ল উঠা তো মই জল্দি উঠিলো পটাপট যেতিয়া ঘড়ীটো দেখা পালো না 9টা বাজিব হৈছে ইয়া জল্দি উঠি গলো উঠি পেলাই গা পা ধুই ৰুম চুম ঝাৰু দি গা পা ধুই মেলি লৈ প্ৰথমতে চাকি গছ জ্বলাই ললো লোৱাৰ পাছত আৰামছে বহি চাহ একাপ খাই লৈছো লৈ এতিয়া জিপিকটো ঘৰৰ পৰা ওলাই যাবলৈ মই দিয়া নাই সেইকাৰণে কি কৰিছে এতিয়া এটাই কাম হৈছে সেইটো হৈছে ৰাতিপুৱাৰ পৰা উঠি খেলিব ক্লে ল'ব আৰু ক্লে দি খেলিব এতিয়া বহিলে খেলি আছে তে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে সকলোৱে প্লিজ সম্পূৰ্ণকৈ চাব ভিডিঅ'টো এইকেইদিন মোৰ কি হৈছে মই নাজানো সাবস্ক্ৰাইবাৰটো বাঢ়ে আকৌ কমি যায় আকৌ বাঢ়ে আকৌ কমি যায় কিবা হৈছে মই গম পোৱা নাই কি মানুহে আনসাবস্ক্ৰাইব কৰি দিছে নে কিবা নে মোৰ ভিডিঅ'টো মানে সবে পছন্দ নকৰিবও পাৰে আৰু সেইটো কথাও নহয় যে সবেই ভাল পাব মোৰ ভিডিঅ'টো আৰু যি হওক মই আজি আকৌ এটা নতুন ভিডিঅ' দিবলৈ লৈছো আপোনালোকৰ ওচৰত ভিডিঅ' আগবঢ়াইছো তে বলক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক জিপি ৰাতিপুৱা খোৱাৰ পৰা তাৰ পৰা ক্লে দি খেলিব আপোনালোকক মই দেখা আজি দিনটো কাৰ্যসূচী তাই কি কাম কৰে এতিয়া 10টা বাজি গ'ল কাম কৰাজনী এতিয়ালৈকে অহা নাইকিয়া সেইকাৰণে মই বাকীখিনি কাম কৰো নকৰো এনেকুৱা মানে দুধুৰ মুধুৰ হৈ আছো কৰি দিলে আহি পেলাইনো তাই কি কাম কৰিবহি আৰু যদি নকৰো দেৰি হৈ যাব এনেকুৱা হৈছে মোৰ তথাপিতো মই আপোনালোকক দেখাম কি হয় কি নহয় আজি চাওক জিপি কি কৰি আছা তুমি মই ক্লে খেলি আছো এটা আঙুঠি বনাইছো আৰু কিবা কিবি বনাম এতিয়া পায়েল বনাম আঙুঠিটো চাওঁ অকণমান ওচৰলৈ আহা হ'ব ইমান ওচৰত আহিব নালাগে হ'ব জিপি আঙুঠি বনাইছে এয়া এটাই এই ক্লেবোৰ দি পেলাই আঙুঠি বনাই তাৰপিছত পাৱেল বনাই লৈ পেলাই ভৰিত পিন্ধি ঘূৰি ফুৰে এনেকে যদি তাই নিচিনাকে যদি আমিও যদি সৰু হৈ থাকিব পাৰিলো হয় নহয় নে কিমান ভাল আছিলে ভাবো মই মাজে মাজে সৰু হৈ থকা দিনকেইটাই ভাল আছিলে বুলি বলক এয়া দেখিছে নে বাচন চাচন জমা কৰি থৈ দিয়া আছে মই ধুই দিব পাৰো কিন্তু ধুই দিলে তাই আহি পেলাই কি কৰিবহি সেইকাৰণে মই ভাবিছো প্ৰথমতে জিপিৰ কাৰণে ভাত অকমান বহাই দি লৈ পেলাই মই বিচনা ঠিক কৰিম এইটো হৈছে আমাৰ পাকঘৰ প্লিজ আপোনালোকে নাহাঁহিব লেতেৰা বুলি নাভাবিব দেই বাঁহৰ হয় কাৰণে এনেকুৱা দেখিছে বাৰু যি হওক আমাৰ এইটো আমি এতিয়া অফিচ কেম্পাছত আছো যেতিয়া কোৱাৰ্টাৰবোৰ ভাল নহয় কাৰণে আমি নিজে টেম্পৰাৰীকে বনাই লৈছো পিছত ভৱিষ্যতে টকা পইচা হলে বনাম আৰু দিয়ক এয়া দেখিছে মোৰ ৰুমৰ অৱস্থা নাইকিয়া হৈছে অৱস্থা নাইকিয়া হ'বই খোৱাৰ পৰা উঠা হৈছে আঁঠুৱা জাপা নাই একো কৰা নাই খালি বিছনাৰ পৰা উঠি গৈছো ৰুমটো ঝাৰু দিছো ঝাৰু দি গা ধুইছো গা ধুই চাকি দিছো বাছ সিমানেই কৰিছো কাম কৰাজনী আহালে ৰৈ আছো মই এতিয়া বিছনা ঠিক কৰি লওঁ তে বলক ভিডিঅ'টো চাই থাকক মোৰ লগত এই চাওক জিপিয়ে পায়েল বনাই আনিছে ক্লে দি এয়া ভাল হৈছে ধুনীয়া হৈছে সবে কমেন্ট কৰি জনাব জিপি পায়েলযোৰ কেনেকুৱা লাগিছে জিপিয়ে বনোৱা জিপি পায়েল আৰু আপোনালোকে চাই থাকক মই মোৰ কামখিনি কৰি লওঁ এতিয়া পটাপট
বাৰান্দাত কাপোৰ দেখিছেনে এইকেইদিন বৰষুণৰ কাৰণে কাপোৰ বাহিৰত মেলিব পৰা নাই এতিয়া মই কাপোৰখিনি বাহিৰত মেলি দিওঁগে এইটো ৰুমো ঠিক কৰিবলৈ আছে এয়া ড্ৰয়িং ৰুমত এয়া অৱস্থা এইবোৰ ঠিক কৰিবলৈ আছে মই এইখিনি ঠিক কৰি লওঁ এনেকৈ চিধা আহিলে আমাৰ এইখিনিত এখন বাৰান্দা পাব বাৰান্দা দেখা পাব এইখিনি চবেই Hello guys. আমাৰ জিপি খালি মই মোবাইলটো ল'লে কেমেৰাটো ল'লে আৰু আমাৰ আলমাৰিটোৰ ওপৰতে আমাৰ থাপনা কেমেৰাটো ল'লে খালি হেল্ল' গাইজ কৰি থাকে দোকান এখন মোৰ ঠিক আছে দিয়া তুমি দোকান দি থাকা হা গাইজ আজি মই যিটো ভাবিছিলো সেইটোৱেই হ'ল কাম কৰাজনী নাহে এতিয়া লাগি যাওঁ মই মোৰ যুদ্ধত মানে মোৰ কামত বলক ভিডিঅ'টো মোৰ লগে লগে মই কি কৰোঁ কি নকৰোঁ আপোনালোকেও চাই যাব বলক এটা কথা কি জানানে কাম কৰা মানুহৰ ওপৰত কেতিয়াও বিশ্বাস কৰিব নালাগে ইহঁতলৈ যদি আপুনি যদি ৰৈ থাকিলে ইহঁতৰ আহিব বুলি যদি কাম কৰিবলৈ ৰৈ থকা হ'ল আৰু তেতিয়াহ'লে আৰু যোনদিনাখন লোৱা হ'ব সেইদিনাখনে কাম বাঢ়িব সেইটো খাটাম এতিয়া চাওকচোন মই কিমান সময় পৰা ৰৈ আছো এতিয়া 11:30 বাজিছে 11:30 বজাত কৈছে নাহো সেই কথাটো যদি সোনকালে কৈ দিলেহেঁতেন তো ইমান সময় মোৰ কামখিনি হৈও যায় সেইকাৰণে কাম কৰা মানুহ লগোৱাতকে নলগাই যদি নিজে সোনকালে নিজে কৰা যায় তেতিয়াহ'লে বেছি ভাল হয় আজি মই হৈ যাওঁ কাম বালি বাই বাচনখিনিওতো মই কাম কৰাজনী আহিব বুলি জমা কৰি থৈ দিছিলোঁ কাৰণে এতিয়া বাচনখিনি ধুই লওঁ তাৰ পাছত বাকীবোৰ কাম কৰিব লাগিব আৰু বাচন ধোৱা হৈ গ'ল মই ঝাৰু মাৰি আছিলোঁ ইফালে জিপিয়ে খেলি লৈ গোটেই উৎপাত কৰি আছিলে ইয়াৰ পৰা এই ক্লেবোৰ লগালে বৰ আঠা হৈ যায় আকৌ মোক কৈ আছে ইয়াত খেলে বোলে মোক সাৰিবলৈও দিয়া নাছিলে তাই অকণমান সাৰি হৈছিলেহে তাই আহি সাজি ইয়াতে বোলে খেলিব তাই ভাত বনাব সময় হ'লহি মই বাকীখিনি কৰি মেলি আহালে এটা পিছত বহুত দেৰিয়ে হৈ গৈছেগৈ অলপমান মাছ আছিলে কালি আনা মাছ আছিলে অকণমান মাছখিনি ফ্ৰাই কৰি ল'লোঁ জলদি কিনো মানে ভাবিলোঁ আলু দিয়ে অকণমান মাছৰ জোল বনাওঁ সেইকাৰণে মই প্ৰথমতে মাছখিনি ভাজি ল'লোঁ ব'লক মোৰ লগত আপোনালোকে চাওক মই আজি কি ৰান্ধো কি বনাওঁ মাছখিনি ৰঙা হোৱালৈ ৰৈ আছোঁ মই আগদিনাখনি ভাজি থৈছিলোঁ কিন্তু ইমান ভালকৈ ভাজা নাছিলোঁ ৰঙচুৱা হোৱালৈ ভাজা নাছিলোঁ এতিয়া অকণমান ভাজি লৈছোঁ তাৰ পাছত ইয়াত আমি দিম পাঁচফোৰণ এতিয়া আমি সেইখিনি তাতে মই বেছি তেল ব্যৱহাৰ কৰা নাই এতিয়া পাঁচফোৰণ অকণমান দি দিম
আপোনালোকে যদি বেছি তেল খায় তেতিয়াহ'লে বেছিকৈ দিব, মই কমকৈ ব্যৱহাৰ কৰিছোঁ বাৰু। আৰু ইয়াত দিম 2টা শুকান জলকীয়া, ভাঙি লৈ 2টা শুকান জলকীয়া দি দিলোঁ। এতিয়া ইয়াত দিব লাগিব কাটি থোৱা পিঁয়াজখিনি, মই দি দিলোঁ। দি পেলাই অকণমান লৰাব লাগিব, অকণমান সময় অকণমান ৰঙচুৱা নিচিনা হোৱালৈ মই লৰাই ল'ম। তাৰপাছত ইয়াত দিব লাগিব জলকীয়াখিনি, আৰু এইখিনি আদা নহৰু অকণমান 2-3 ফুটা নহৰু আৰু অকণমান আদা, জালুক 2টামান দি পেলাই মই খুন্দনাত খুন্দিছিলোঁ। সেইখিনি গোটেইখিনি দি জলকীয়া চব দি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ৰঙা হোৱালৈকে, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়ালৈকে মই নিমখ হালধি দিয়া নাই, এতিয়া দিমহে। এতিয়া ইয়াত দিম হালধি দিয়াৰ পাছত দিম, অকণমান লৰাই লৈছোঁ। এতিয়া দিম আমি নিমখ, আৰু এতিয়া দিম জলকীয়া গুড়া। মই কৈছোঁ আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ যে মই জলকীয়া গুড়া নিদিয়াকৈ একো বস্তু নিদিওঁ, একো বস্তুৱে নবনাওঁ। মই ভাল পাওঁ জলকীয়া গুড়া দিলে, কালাৰটো ৰঙা হ'লেহে মই ভাল পাওঁ। আৰু ইয়াত দিম এতিয়া ধনিয়া গুড়া, আৰু এতিয়া দিম গুড়া জিৰা অকণমান দিলেই হ'ল, কাৰণ গুড়া ধনিয়া দিছিলোঁ। এতিয়া এই বইল কৰি থোৱা আলুখিনি 2 টুকুৰামান মই ভাঙি দিছোঁ, পিছত তেতিয়া নাভাঙিলেও হ'ব, আৰু আমাৰ 2টা মানুহৰ কাৰণে ইমান আলু নালাগে। এতিয়া ভালকৈ ভাজি অলপ সময় ভাজাৰ পিছত এইখিনি পানী দি দিব লাগিব। এতিয়া সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। আজি ভিডিঅ'টো এনেকুৱাই হ'ব আৰু ভিডিঅ'টো আজি। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিলে মোৰ ভাল লাগে, ৰিপ্লাই দিও মোৰ ভাল লাগে। এতিয়া ইয়াত দিব লাগিব, ৰঙা হৈছেহিয়ে, প্ৰায়খিনি হৈছেহিয়ে ভাজা। এতিয়া ইয়াত দিম মই পানী। মই অলপ অলপকৈ পানী দিলে ভাল হয়, কিন্তু ইফালে জিপিৰ ওচৰতো যাব লগা আছে মই, সেইকাৰণে মই পানীখিনি দি অকণমান উতলা নিচিনা হোৱাৰ লগতে এতিয়া মাছখিনি দি দিম। বেছি সময়ো নালাগে, এইটো আলুৰ মাছ দি বনালে বেছি সময় নালাগে। ঢাকনখন মাৰি দিলোঁ। ইফালে মই কুকাৰটো বহাই দিলোঁ। আমাৰখিনিতো বনালোঁ জ্বলা দি, জিপিয়ে নাখায়, জিপি মাছ নাখায়, সেইকাৰণে জিপিৰ কাৰণে কুকাৰতে মই অকণমান আলু যে বইল কৰিছিলোঁ তাৰে 2 টুকুৰামান থৈ দিছিলোঁ, জিকা দি অকণমান জোল বনাই দিম বুলি ভাবিছোঁ। আৰু তাই খাই ভাল পায় পনীৰ নহ'লে মাংস। এতিয়া তাত কুকাৰত মই অকণ তেল দি দিলোঁ, দিয়াৰ পাছত তাত বেছি বেলেগ একো নিদিওঁ, অকণমান পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ, দি এতিয়া আলুখিনি আৰু জিকাখিনি একেলগত দি লৰাই, চিম্পুল আৰু তাই এইবিলাক মছলা চছলা ইমান নাখায়, সেইকাৰণে চিম্পুলকৈ আৰু নিমখ দিলোঁ, হালধি দিলোঁ, অকণমান জিৰা গুড়ি দিলে ভাল পায় তাই গোন্ধটোৰ কাৰণে। দি ভালকৈ লৰাই লৈ পানী দি দিম, আৰু 3-4টামান হুইচেল মৰাৰ পিছত বন্ধ কৰি দিম। বেছি সৰু ল'ৰা ছোৱালীক মছলা চছলা বস্তু দিব নালাগে, সেইকাৰণে মই বেছিকৈ নিদিওঁ। এতিয়া অকণমান স্লাইট জিৰা গুড়ি দি দিলোঁ মই, দি পেলাই লৰাই লৈ পানী ঢালি কুকাৰটো বন্ধ কৰি 4টামান হুইচেল যোৱালৈকে বাট চাম। ইফালে মাছৰ আঞ্জাখিনি হ'বলৈ হৈছেহি। মই অকণমান ভাতকেৰেলা কাটি থৈছিলোঁ, সেইখিনি মই ভাজি লওঁ। এটা এটাকৈ কৰি আছোঁ, আৰু নহ'লে 2টা বাজি যাবগৈ এতিয়া। ছোৱালীজনীও আজি ৰাতিপুৱা ভাত খোৱা নাছিলে, পায়স অকণমানকৈ খাইছিলে,
সেইকাৰণে জলদি জলদি বনাই আছোঁ। আৰু এইফালে হৈছে মোৰ আঞ্জা ৰেডি। এতিয়া ইয়াত আৰু দিবলগীয়া একো নাই। মই ইয়াতে অকণমান কাটি থোৱাত ফ্ৰেছ ধনিয়া দি দিলোঁ। দি লৈ এতিয়া এইখিনি হৈ গ'ল, এইখিনি বন্ধ কৰি দিব পৰা হৈ গৈছে। এনেকৈ বনাই খাবচোন, ভাল লাগে খাই। ইফালে মোৰ ভাজিখিনিও হৈ গৈছেহি। মই এতিয়া এইখিনি কাঢ়ি থৈ আকৌ বেলেগ এখিনি বহাই দিব লাগিব। আৰু আছে মই অলপমান লেচেৰা মাহ আৰু পনীৰ, জিপিয়ে পনীৰ খাই ভাল পায়, সেইকাৰণে পনীৰ দুটুকুৰামান কাটি থৈছিলোঁ। সেইখিনিও ভাজি লওঁ। ব'লক ভিডিঅ'টো চাই থাকক। এতিয়া কৰাকে যোৱা যাম, দাঁতটো প্ৰথমতে ব্ৰাছ কৰি পেলাইছে গাত বাজি। আধা থৈ দিয়া। আৰু এয়া মোৰ আজি দুপৰীয়া সাজ বনাই ৰেডি। আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে কমেণ্ট কৰিব দেই। আকৌ আহিম নতুন ভিডিঅ'লৈ। আজিলৈ বাই বাই গাইজ।